নমস্কাৰ, স্বাগতম। আপুনি চাই আছে GJCheleng'sVlog। মই আজি আহিছোঁ আমাৰ গাঁওখনৰ এটি ভাওনা চাবলৈ। মই আপোনালোকক আজি দেখুৱাব বিচাৰিম যে কেনেধৰণে আমাৰ এইফালে পতা হয় ভাওনা। এয়া আমাৰ গাঁওখনৰ থান, মুৰা থান। এইখন আমাৰ পুৰণি থানখন, আৰু এইখন হৈছে নতুন থানখন য'ত মঞ্চ পতা হৈছে। তেওঁলোকে ভাওনা চাবলৈ আহিছে, আমি সকলোৱে সন্মান জনাইছোঁ। তেখেতলোকে আমাৰ নিজ আসনত বহি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। এয়াই হ'ল আমাৰ এয়া শিল্পীসকলৰ মেকআপ চলি আছে। ইতিমধ্যে নিমন্ত্ৰিত শিল্পীসকল পালেহি। এইখিনিতে কৈ থওঁ যে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিছুমানে ভিডিঅ' চায় কিন্তু ছাবস্ক্ৰাইব নকৰে।
ऐसा चीज जन्मभूमि नয় পিতা ওটা পিতা ওটা পিতা তুমি মোক এবার মৌরবী বলে বাঁচাও পিতা ওটা পিতা ওটা পিতা পিতা কৃষ্ণ কৃষ্ণ কোন কৃষ্ণ কোন কৃষ্ণ তাই বলছি কেউ করেনি বিধান কোন কৃষ্ণ আমি কৃষ্ণ কোন কোন কৃষ্ণ তাই বলছি কেউ করেনি বিধান আজি হতে মই যোগ করি নিধান সামান্য নারী হয় কৃষ্ণ প্রিয় তৈ মৃত্যুর ভাবুকি